Convert the binary coded decimal number into its decimal equivalent. তো ইয়াতে আমাক দিছে এটা binary coded decimal number 0101010101 আৰু আমাক কৈছে যে এই binary coded decimal numberটোৰ decimal equivalent কি হ'ব সেইটো আমাক calculate কৰি উলাব দিছে। তো তাৰ কাৰণে আমি কি কৰিম again আমাৰ binary numberটোক লিখি লম 0101011101। এতিয়া এই বিটটো হৈছে আমাৰ সবতকৈ কম ওয়েটৰ বিট, তো সেইকাৰণে আমি ইয়াক কওঁ LSB বা লোৱেষ্ট সিগনিফিকেন্ট বিট, আৰু এই জিৰ'টো হৈছে সবতকৈ হাইয়েষ্ট ওয়েট, তো সেইকাৰণে ইয়াক কওঁ আমি মোষ্ট সিগনিফিকেন্ট বিট। তো আমি কি কৰিম LSB to MSB যাওঁ, তো আমি কি কৰিম চাৰিটা বিটৰ এটা গ্ৰুপ বনাম। তো তাৰমানে এইটো চাৰিটা বিট আছে তাৰে এটা গ্ৰুপ হৈ গ'ল। নেক্সট আমাৰ এইটোৰ পৰা এইটোলৈ 0101 এইটোৰ এটা গ্ৰুপ হ'ব, এণ্ড দেন 0101 এইটোৰ এটা গ্ৰুপ হ'ব। তো টোটেল তিনিটা গ্ৰুপ পালোঁ। আমি কি কৰিম তিনিটা গ্ৰুপৰে বাইনেৰী ডেচিমেল ইকুইভেলেণ্ট ওলাম, ঠিক আছে। তো এতিয়া আমি সেইটো কাৰণে 8421 কোডটো ইউজ কৰিম। তাৰ মিনিংটো এইটোৱে গ'ল। তো 8421ৰ তলত আমি লিখি দিম 0101। এতিয়া আমি এটা বস্তু চাম যে কোনকেইটা 8421ৰ কোনকেইটা নম্বৰৰ তলত 1 আহিছে। যেনেকৈ এইটো কেছত 0101ৰ কেছত 4ৰ তলত 1 আহিছে, 4 নোট কৰি ল'লোঁ। 2 অহা নাই, 8 অহা নাই, বাট 1 আহিছে। তো 4 + 1 যদি কৰি দিওঁ তেনেহ'লে আমি পাই যাওঁ 5। তো 0101ৰ ডেচিমেলটো হৈছে 5। তো এইটো হৈ গ'ল আমাৰ 5। এইটো আকৌ যিহেতু 0101 ছেইম হয়, এইটো 5এ হ'ব। লাষ্টত আহি যাওঁ 1101 আছে। এতিয়া 1101 এতিয়া কোনকেইটা নম্বৰৰ তলত 1 আহিছে। 8ৰ তলত 1 আহিছে, অ'কে 8টো আমি কনচিডাৰ কৰিলোঁ। 4ৰ তলত 1 আহিছে, এইটোকো ল'ম। 2ৰ তলত 0 হৈছে, তো 2 ল'ব নোৱাৰোঁ। 1ৰ তলত 1 আহিছে, তো আমি 1 ল'ম। এতিয়া তিনিওটাকে এড কৰি দিওঁ। তো তিনিওটাকে এড কৰিলে কি পাম 8 + 4 12, 12 + 1 হৈ গ'ল আমাৰ 13। তাৰমানে 8421 আহিছে 13, বাট প্ৰব্লেমটো কি হৈ গ'ল। প্ৰব্লেমটো হৈ গ'ল আমাৰটোতো ডেচিমেল নম্বৰ আছে 0 1 2 3 4 5 6 7 8 9 9লৈকেহে আছে ডেচিমেল নম্বৰ। বেছ 10 মিনিংটো এইটো হৈ যায়। বেছ 10ৰ মিনিং এইটো হৈ যায়, মেক্সিমাম 9লৈকে যাব। বাট ইয়াতে আহিছে আমাৰ 13। তো এইখিনি যদি আমি 13 লিখি দিওঁ প্ৰব্লেম হৈ যাব, এইটো ভুল হৈ যাব, এইটো ইনকাৰেক্ট হৈ যাব। তো তাৰমানে একচুৱেলি আমি ইয়াতে কি পালোঁ, আমি পাইছোঁ ইয়াতে এটা ফৰবিডেন কোড। ইয়াতে পাইছোঁ আমি এটা ফৰবিডেন কোড। ফৰবিডেন কোডৰ মিনিং এইটোৱে হৈ যায় যে এটা BCD নম্বৰত যদি আমি এনেকুৱা এটা গ্ৰুপত যদি এনেকুৱা নম্বৰ পাইছোঁ তাৰ ডেচিমেলটো যদি 9তকৈ ডাঙৰ হয়, তো তাৰমানে কি হৈছে ইয়াতে একচুৱেলি এটা এৰৰ ইন্ট্ৰডিউচ হৈছে। ট্ৰান্সমিশ্যনৰ টাইমত কিবা এৰৰ ইন্ট্ৰডিউচ হৈ গ'ল, ঠিক আছে, বা এইটো পঠোৱাৰ আগতে কিবা এটা এৰৰ ইন্ট্ৰডিউচ হৈ গ'ল, যাৰ কাৰণে ইয়াৰ একজেক্ট ডেচিমেল ইকুইভেলেণ্টটো আমি ওলাব পৰা নাই। তো তাৰমানে এই নম্বৰটোৰ আমি ডেচিমেল ইকুইভেলেণ্ট ক'ব নোৱাৰিম, বিকজ 55 ইয়াতে কি আছে, ইয়াতে 13 আহিছে, তো এইটো আমি একজেক্টলি ক'ব নোৱাৰিলোঁ কি আহিছে, ইয়াতে এৰৰ সোমাই গ'ল, ৰাইট। এতিয়া এইটো 0ৰ পৰা 9ৰ ভিতৰত যিকোনো হ'ব পাৰে, ৰাইট। এতিয়া এইটোতো আমি যেতিয়ালৈকে এইটো ফিক্স নকৰে এৰৰটো, তো তেতিয়ালৈকে আমি এইটো একো ক'ব নোৱাৰোঁ যে ইয়াৰ একজেক্ট ডেচিমেল ইকুইভেলেণ্টটো কি হ'ব।